নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাই আছোঁ ডিগিৰপাৰ ৰাস চাবলৈ। আৰু সেইদিনা আমি কলাইলৈ গৈছিলোঁ, সেইটো যদি ভিডিঅ' চোৱা নাই আপোনালোকে চাব। কলাই ৰাস বহুত ধুনীয়া হৈছে। আজি আমি ঘৰৰ মানুহৰ লগত যাম। ব'লক পিছে ডিগিৰপাৰলৈ যাওঁ। ডিগিৰপাৰৰ ৰাস বাৰু কেনে হৈছে চাওঁ ব'লক। এইখন সাপৰ মুখ হয়, এয়া চাওক সাপৰ মুখ। সাপৰ মুখৰ ভিতৰেদি যাব লাগিব। অঘাসুৰৰ মুখেদি যাই আছোঁ এতিয়া। আৰু এইপিনৰ দিকে ইয়াৰ লাইটেৰে কি ধুনীয়াকৈ নিৰ্মাণ কৰিছে চাওকচোন। এইটো ৰাস্তা আৰু এইটো ৰাস্তা দিও আহিব পাৰি। আৰু এইপিনে এয়া চাওকচোন, ফটো উঠিবলৈ কি সুন্দৰকৈ সজাই তুলিছে। এতিয়া আমি মন্দিৰ চাবলৈ যাই আছোঁ এয়া গেটৰ ভিতৰেদি। আৰু এয়া মন্দিৰটো কি ধুনীয়াকৈ লাইটেৰে সজাই তুলিছে চাওকচোন। আৰু পিনে এয়া মূৰ্তিবোৰ সজাই থৈ দিয়া আছে। আৰু ইপিনে এয়া মোদীজী আৰু এয়া ভাৰতৰ মেপ আৰু অসমৰ মেপ সজাই তুলিছে। আৰু ইয়াত কি হৈ আছে চাই আহোঁ বোলো। শুনিছা নহয়, কাণেৰে স্তনপান কৰিবলৈ মন গৈছে। তোমালোকে ৰক্ষা উঠলি পৰিছে। তুমি সমনীয়াৰ লগত অলপ খেলা কৰা কৰি যোৱাচোন। কি কৈছ? এনেকৈ তোক লৈ থাকিলে হ'ব নেকি? এই কামটো কোনে কৰিলে? কি নদী দুগ্ধৰ আমাৰ অভাৱ ঘটিছে? ইচ্ছা কৰিলে মই নদী দুগ্ধৰ নদী বৈ দিব পাৰোঁ। কোৰ্টত থাকি নদী দুগ্ধৰ মোবাইল লিখিছে। আজি পাগলনীক উচিত শিক্ষা দিয়া হ'ব। চাই উঠিলোঁ এতিয়া। আৰু ইয়াতে ৰাসলীলা হ'ব, চাওঁ হওক।
বন্ধুসকল এবাৰ হোটেলত আহি চাওক এয়া চিকেন পকৰা ভেলপুৰি এয়া চাওক ভেলপুৰি এয়া চাওমিন একদম পূৰা ভৰ্তি পূৰা খাম তাৰমানে আৰু সেয়া ছবিটা চাওকচোন একদম পূৰা খাইছে বন্ধুসকল ব্লগটো সামৰিলোঁ আজি মানে আৰু বহুত দেৰি হ'ল আৰু যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।